हेलो गाइस मैं राज आको লৈ আহিছো নতুন এটা ভিডিও আশা কৰিছো আপোনালোকে চাই ভাল পাব। আজি আমি 20টা মান জেনাৰেল কোৱেশ্চন আলোচনা কৰিম। এক নম্বৰ কোৱেশ্চনটো হ'ব কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেনচাং অসম বা কামৰূপ লৈ আহিছিল। উত্তৰটো হ'ব ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত। 2 নম্বৰ প্ৰশ্নটো হ'ল আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল। উত্তৰ হ'ব স্বৰ্গদেউ চালুং চুকাফা 1228 খ্ৰীষ্টাব্দত। 3 নম্বৰ কোৱেশ্চনটো হ'ল কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউ স্থাপন কৰিছিল। উত্তৰ হ'ব 1253 চনত। 4 নম্বৰ কোৱেশ্চন হ'ল চৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল। উত্তৰ হ'ল আহোম আৰু মোগলৰ মাজত 1671 চনত। 5 নম্বৰ কোৱেশ্চনটো হ'ল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰাজা কোন আছিল। উত্তৰটো হ'ব উদয়াদিত্য সিংহ। 6 নম্বৰ কোৱেশ্চনটো হ'ল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল। উত্তৰ হ'ব লাচিত বৰফুকন। 7 নম্বৰ কুৱেশ্যনটো হ'ল চৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল। উত্তৰ হ'ব ৰামসিংহ। 8 নম্বৰ কুৱেশ্যনটো হ'ল মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল। উত্তৰ হ'ব 1921 চনত। 9 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখন কি। উত্তৰ হ'ব বনফুল যতীন্দ্ৰনাথ দুৱৰাৰ লিখা। 10 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰা গ্ৰন্থখন কি। উত্তৰ হ'ব মৃত্যুঞ্জয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু বেছি ভাল লাগিলে আপোনালোকৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব। 11 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া স্নাতক কোন। উত্তৰ হ'ব আনন্দৰাম বৰুৱা। 12 নম্বৰ কুৱেশ্যনটো হ'ল ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি। উত্তৰ হ'ব কাৰ্বি আংলং। 13 নম্বৰ কুৱেশ্যন হ'ল ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান আটাইতকৈ সৰু জিলাখন কি। উত্তৰ হ'ব দক্ষিণ শালমাৰা আৰু মানকাছাৰ। 14 নম্বৰ কুৱেশ্যনটো হ'ল বৰ্তমান অসমত মুঠ কেইখন জিলা আছে। উত্তৰ হ'ব 34খন। 15 নম্বৰ কুৱেশ্যন হ'ল ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত হৈছিল। উত্তৰ হ'ব 2007 চনত। 16 নম্বৰ কুৱেশ্যন হ'ল গৰম পানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত। উত্তৰ হ'ব কাৰ্বি আংলং। 17 নম্বৰ কুৱেশ্যন হ'ল গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত। উত্তৰ হ'ব যোৰহাট। 18 নম্বৰ কুৱেশ্যন হ'ল সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি। উত্তৰ হ'ব চক্ৰশিলা। 19 নম্বৰ কুৱেশ্যন হ'ল গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল। উত্তৰ হ'ব 1970 চনত। 20 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ কোনখন চহৰক মেনচেষ্টাৰ অফ আছাম বুলি কোৱা হয়। উত্তৰ হ'ব শুৱালকুছি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।